নমস্কাৰ। কবিতাৰ শিৰোনাম স্বৰ্গ। মজিয়াখনত কিবা এটা শব্দ হ'ল। তাই চকু চপালে। নুপুৰ মণিৰে মজিয়াখন ভৰি পৰিলে। প্ৰৱেশ দুৱাৰদলিৰ ফলকত লিখা আছিল, স্বাগতম, চাওঁ তোমাৰ স্থান কোনটো কক্ষত। নৰকৰ প্ৰথম দুৱাৰখনি মেলাৰ লগে লগে এক ধুমুহাই দংশন কৰিলে তাইক। তাত দেখিছিল আত্মাবোৰক খেদি ফুৰিছে এজাক ভোকাতুৰ কুকুৰে। দ্বিতীয়খন দুৱাৰ মেলোতেই এজাক বাদুলিয়ে তাইৰ কাষেৰে পাৰ হৈ গৈছে। আত্মাবোৰৰ শৰীৰত সাপে বগাই ফুৰিছে। সপ্তমত প্ৰৱেশ দেখিছে অগ্নিত জঁপিয়াই চিঞৰ কান্দোন। এনেকৈ ভয়ানক দৃশ্য চাই অষ্টমখন দুৱাৰ মেলাৰ লগে লগে দেখিলে আত্মাৰ তলটোৱে নিজস্ব হাত ভৰিবোৰ চুবাই চুবাই খাইছে, তেজৰ নৈ বৈ গৈছে, গোন্ধাইছে, ভূত ভুতুনি হৈ হাঁহিছে, কান্দিছে। নৱমখন দুৱাৰ মুখ ইটোৱে সিটোক ঠগিছে, মাৰপিট কৰিছে, জখমৰ ওপৰত জখম লেপিছে। অৱশেষত দশমখন দুৱাৰ দলি ঝৰ্ণাৰ মৃদু শব্দ তাই শুনিলে। দুৱাৰ মেলিলে, শান্ত এক নিৰ্মল বতাহে চুমিলে তাইক। পখিলা চৰাইবোৰে সুৰ সৃষ্টি কৰিছে। সুপুষ্পৰে ভৰা এখন ৰথ। ৰথৰ পৰা হাতখন আগবঢ়াই কৈছে, আহা ৰথত উঠা। তাই দেখিলে বৰফবোৰে মন্দিৰ সাজিছে, ফুলবোৰে মালা গাঁঠিছে, জোনটিয়ে হাঁহিছে, তৰাই হাত চাপৰি বজাইছে। ৰথৰ চালকে তাইৰ হাতত ধৰি ক'লে, এয়া সত্য প্ৰেমৰ স্থান, স্বৰ্গৰ অমৃতপূৰ্ণ প্ৰাণ।